আজি আমি যোৱা এপ্ৰিল মাহৰ 30 তাৰিখে হৈ যোৱা নবোদয় পৰীক্ষাৰ গণিতৰ প্ৰশ্নকেইটা বিষয়ে আলোচনা কৰিম। মোৰ হাতত থকা সিৰিজটো হৈছে চি সিৰিজ। আৰু 51 নম্বৰত আছে দুটা অংকৰে গঠিত স্বাভাৱিক সংখ্যা কিমানটা? উত্তৰ 4টা দিছে। প্ৰথমটো দিছে 89টা, তাৰ পাছত 90টা, তাৰ পাছত 91টা আৰু 99টা। কোনটো শুদ্ধ সেইটো নিৰ্ণয় কৰিব লাগে। দুটা অংকৰে গঠিত আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 10 আৰু আটাইতকৈ ডাঙৰটো হৈছে 99। 10 আৰু 99 লৈকে কেইটা সংখ্যা আছে সেইটো নিৰ্ণয় কৰিব পাৰিলে আমি উত্তৰটো পাম। ইয়াত তোমালোকে এটাই কাম কৰিবা, 99ৰ পৰা 10 বিয়োগ কৰিবা, হ'ব 89, তাৰ লগত 1 যোগ কৰিলে আমি উত্তৰটো পাম। ইয়াক যদি আমি এনেদৰে চাওঁ, প্ৰথমে 10 এটা, 11ৰ পৰা 20লৈ হ'ব 10টা, 20ৰ পৰা 30লৈ 10টা, 30ৰ পৰা 40লৈ 10টা, 40ৰ পৰা 50লৈ 10, 50ৰ পৰা 60লৈ 10, 60ৰ পৰা 70লৈ 10, ঠিক তেনেকৈ 71ৰ পৰা 80লৈ 10, 81ৰ পৰা 90লৈ 10, 91ৰ পৰা 99লৈ হ'ব 9। আমি ইয়াত আছে এটা 1 প্লাছ 10 কেইটা 1 2 3 4 5 6 7 8, 80 হ'ল। এই 1ৰ লগত 9 যোগ কৰিলোঁ, হ'ল 10 সমান 90। উত্তৰ হ'ব 90টা। পাছৰ প্ৰশ্নটোত আছে এটা সংখ্যাৰ পৰা ইয়াৰ অংককেইটাৰ যোগফল বিয়োগ কৰি প্ৰাপ্ত সংখ্যাটো বিভাজিত হ'ব 2ৰে, 5ৰে, 8ৰে, 9ৰে। কোনটো শুদ্ধ হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে। কৈছে এটা সংখ্যাৰ পৰা ইয়াৰ অংককেইটাৰ যোগফল বিয়োগ কৰিব কৈছে। তাৰ পাছত যিটো সংখ্যা পাম সেই সংখ্যাটো কিহেৰে বিভাজ্য হ'ব সেইটো নিৰ্ণয় কৰিব লাগে। আমি এটা সংখ্যা লৈছোঁ, 99 সংখ্যাটোৱে লৈছোঁ। ইয়াৰ অংক দুটা হৈছে 9 আৰু 9। 9 9 আমি দুটা যোগ কৰোঁ, 9 যোগ 9 হ'ব 18। এই 99ৰ পৰা আমি 18টো বিয়োগ কৰিম। 99ৰ পৰা 18 বিয়োগ কৰিলোঁ, পালোঁ 81। এতিয়া 81ক 2ৰেতো বিভাজ্য নহয়েই, কাৰণ ই যুগ্ম সংখ্যা নহয়। 5ৰে বিভাজ্য নহয়, 1ৰ ঘৰত 5 বা 0 নাই। 8ৰে বিভাজ্য নহ'ব, 8 10 গুণ 80। 9ৰে বিভাজ্য হ'ব, 9 9 গুণ 81। ঠিক বেলেগ এটা সংখ্যা লৈছোঁ, আমি 115 ল'লোঁ। ইয়াক আমি অংককেইটা যোগ কৰিম, 1 যোগ 1 যোগ 5 হ'ল 7। 115ৰ পৰা আমি 7 বিয়োগ কৰি দিম, হ'ব 108। 108ক 2ৰে বিভাজ্য হ'ব। তাৰ পাছত 5ৰে নহ'ব, 8ৰে বিভাজ্য নহ'ব। 9ৰে বিভাজ্য হ'ব নেকি চাওঁ। 9ৰে 108ক হৰণ কৰিলে হ'ব প্ৰথম একবাৰ, 9 হ'ল, তাৰপিছত 18, 9 2 গুণ 18। 9ৰে বিভাজ্য হ'ব। প্ৰতিটো যিহেতু দেখা গ'ল প্ৰতিটো ক্ষেত্ৰতে 9ৰে বিভাজ্য হৈছে, গতিকে আমাৰ উত্তৰটো হ'ব ডি 9। ইয়াৰ পাছৰ প্ৰশ্নটোত আমাক সৰল কৰিবলৈ দিছে আৰু ইয়াৰ মান কিমান হ'ব সেইটো নিৰ্ণয় কৰিব কৈছে। উত্তৰকেইটা দিছে 13, 9, 11 আৰু 12। কোনটো হ'ব আমি উলিয়াব লাগে। প্ৰথমে আমি বন্ধনীৰ ভিতৰৰ কাম কৰিম। ইয়াত বন্ধনীৰ ভিতৰত হৰণ চিহ্ন আছে নেকি, প্ৰথমে আমি সেইটো হৰণ চিহ্ন নাই, গতিকে আমি ইয়াত পূৰণ চিহ্ন আছে। পূৰণ চিহ্নৰ কাম আমি হৰণ চিহ্ন নথকাৰ কাৰণে পূৰণ চিহ্নৰ কাম কৰিম। প্ৰথমে 7টো 7 হিচাপে থাকিব দিলোঁ। তাৰ পাছত 2 পূৰণ 5 পূৰণ 11, 2 5 গুণ 10, 11ৰ লগত 10 পূৰণ কৰিলে হ'ব 110, যোগ চিন দিলোঁ। 2ৰ লগত 13 পূৰণ কৰিলে হ'ব 26। তাৰ পাছত এইটো 13 আছিল, 13 ভাগৰ 1টো তেনেকেই থাকিব। তাৰপাছত ইহঁতকেইটাক আমি যোগ কৰিম।
136 143 এতিয়া 143 ওপৰত তলত 13 আমি হৰণ কৰিম প্ৰথমে একবাৰ গ'ল 13 হ'ল তাৰ পাছত 13 একবাৰ গ'ল হ'ব 11 উত্তৰ সি টো শুদ্ধ ইয়াৰ পাছত কৈছে 6.6 6.06 6.006 66.6006 যোগফল কিমান হ'ব ইয়াত চাৰিটা উত্তৰ দিছে আমি কোনটো শুদ্ধ সেইটো নিৰ্ণয় কৰিব লাগে প্ৰথমে আমি এটা যোগ কৰিম যোগ মানে প্ৰথমে ডাঙৰটো লিখিলো 66.6006 তাৰ পাছত 6.006 তাৰ পাছত 6.06 শেষত লিখিম 6.6 প্ৰথমে 6 তাৰ পাছত হ'ব 6 তাৰ পাছত 6 ইয়াত 6 6 যোগ 12 2 হাতে থাকিল 1 চাৰিটা 6 আছে 6 4 গুণ 24 24 লগত 1 যোগ কৰিলে 25 25 5 হাতে থাকিব 2 6 লগত 2 যোগ কৰিলে 8 আমাৰ উত্তৰটো হ'ব 85.2666 উত্তৰ বি টো শুদ্ধ হ'ব ইয়াৰ পাছৰ প্ৰশ্নটোত কৈছে 0.0725ক সৰলতম ভগ্নাংশৰ ৰূপত লিখিলে হ'ব চাৰিটা উত্তৰ দিছে কোনটো হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে মানে ভগ্নাংশৰ ৰূপত সৰু কৰি লিখিলে আমি আমাক দিছে সংখ্যাটো 0.00725 ইয়াক আমি এনেদৰে লিখিব পাৰো 725 কেইটাৰ আগত দশমিক আছে চাৰিটা আমি প্ৰথমে 1 লিখিলো চাৰিটা শূন্য দিলো এতিয়া আমি ইয়াক সৰু কৰিম প্ৰথমে আমি 725 ললো ইয়াত ললো 10000 প্ৰথমে আমি 5ৰে যেহেতু দুইটাৰে এককৰ ঘৰত ওপৰত আছে 5 তলত আছে 0 গতিকে দুইটাকে 5ৰে বিভাজ্য হ'ব 10000 5ৰে হৰণ কৰিলে হ'ব 2000 ইয়াত হ'ব 725ক যদি সৰু কৰিবলৈ যাওঁ তেন্তে প্ৰথমে যাব একবাৰ তাৰ পাছত 22 5 4 গুণ 20 5 5 গুণ 25 145 তাৰ পাছত আকৌ 5ৰে যাব 400 বাৰ যাব 5 4 গুণ 20 ওপৰত হ'ব 5ৰে প্ৰথম 14ক 2 বাৰ যাব 5 2 গুণ 10 45 হ'ব 5 9 গুণ 45 উত্তৰটো হ'ব 400 ভাগৰ 29 400 ভাগৰ 29 বি শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নত কৈছে 25 45 আৰু 75ৰ লসাগু কি হ'ব আমাক সেইটো সুধিছে চাৰিটা উত্তৰ দিছে প্ৰথমে দিছে 450 125 175 আৰু 225 আমি লসাগু 25 45 75 আটাইকেইটাকে 5ৰে বিভাজ্য হ'ব 5 5 5 গুণ 25 5 9 গুণ 45 5 15 75 আকৌ 5ৰে কৰিলো 5 1 গুণ 5 9 নাযায় 9 লৈ আহিলো 5 3 গুণ 15 এইবাৰ 3ৰে যাব 3 1টো নামি আহিব 3 3 গুণ 9 3 1 গুণ 3 আৰু লসাগু হ'ব 5 5 গুণ 25 3 3 গুণ 9 25 পূৰণ 9 25 পূৰণ 9 225 ইহঁতৰ লসাগু হ'ব 225 225 আছে ডি হৈছে শুদ্ধ উত্তৰ লসাগু 225 ইয়াৰ পাছৰ প্ৰশ্নত কৈছে 4 অংকৰ আটাইতকৈ সৰু সংখ্যাৰ মৌলিক পূৰণফল 4টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 1000 1000ৰ আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব লাগে আটাইতকৈ সৰু আমি ইয়াত চাওঁ 5টো মৌলিক 8টো মৌলিক নহয় এটো হ'বই নোৱাৰে তাৰ পাছত ইয়াত 4টো মৌলিক নহয় এটোটো হ'বই নোৱাৰে আৰু 10টো মৌলিক নহয় ইয়াৰ উত্তৰ হ'ব সি 5 পূৰণ 5 পূৰণ 5 2 পূৰণ 2 পূৰণ 2 আমি ইয়াক এনেদৰেও চাব পাৰো
প্ৰথমে আমি 5ৰে 1000 যদি হৰণ কৰোঁ 200, আকৌ 5ৰে কৰিলোঁ 140, তাৰ পাছত 5ৰে কৰিলোঁ 8, তাৰ পাছত 2ৰে 2 4 গুণ 8, 2 2 2 তিনিটা আছে, 5 তিনিটা আছে, 5 তিনিটা 2 তিনিটা, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব চি। ইয়াৰ পাছত আছে যদি 72 আৰু 180ৰ গসাউ 36 হয় তেন্তে ইয়াৰ লসাগু কিমান হ'ব? 4টা আছে, ইয়াৰ ভিতৰত কোনোবা এটা শুদ্ধ উত্তৰ আছে, আমি সেই শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। আমাক সংখ্যা দুটা দিছে 72 আৰু 180 আৰু গসাউ দিছে 36। আমি ইয়াত একোৱে কৰিব নালাগে, 72 আৰু 180ক পূৰণ কৰিম, তাৰ পাছত সিহঁতৰ পূৰণফলক 36ৰে আমি হৰণ কৰি দিম। 72 পূৰণ 180 তলত 36, 36ে 72ক 2 বাৰ যাব। এতিয়া আমি 2ৰ লগত 180 পূৰণ কৰিলে পাম 360। শুদ্ধ উত্তৰ বি 360। ইয়াৰ পাছৰ প্ৰশ্নটো আমাক সৰল কৰিবলৈ দিছে। আমাৰ প্ৰশ্নটো হৈছে 2 সমস্ত 17 ভাগৰ 1 হৰণ 10 ভাগৰ 7 পূৰণ 1 সমস্ত 33 ভাগৰ 1, ইহঁতৰ মান কিমান হ'ব সেইটো উলিয়াব দিছে। 4টা উত্তৰ দিছে, ইয়াৰে কোনোবা এটা শুদ্ধ হ'ব। আমি প্ৰথমে ইয়াৰ সমষ্টিটো ভাঙি ল'ম। ইয়াত হ'ব 17ৰ লগত 2 পূৰণ কৰিম 34, 34ৰ লগত ওপৰৰ লবটো আমি যোগ কৰিম 17 ভাগৰ 35। ইয়াত হৰণ চিহ্ন আছে, আমি পূৰণলৈ ৰূপান্তৰিত কৰিম, তেতিয়া সংখ্যাটো লবটো হৰলৈ আহিব আৰু হৰ লবৰ ঠাইত যাব। পূৰণ ইয়াকো আমি সৰু কৰিম, 33ৰ লগত 1 পূৰণ কৰিম 33 হ'ব, 33ৰ লগত 1টো যোগ কৰিলে হ'ব 34। এতিয়া 7ৰে 35ক কাটিলৈ যাব 5 বাৰ, তাৰ পাছত আৰু সৰু কৰিব পাৰিম নেকি? পাৰিম। 17ৰে 34ক কাটিলোঁ 2 বাৰ। এতিয়া থাকিলে ইয়াত 5 পূৰণ 10 পূৰণ 2, 5ৰ লগত 2 পূৰণ কৰিলোঁ 10 আৰু 10 এটা আছে, তলত হ'ব 33। 33 ভাগৰ 100, ইয়াক আকৌ আমি সমষ্টিত লিখিম। 33ৰে 100ক যদি হৰণ কৰোঁ 3 বাৰ যাব, 99 হ'ব, 1 বাকী থাকিব। 3 সমস্ত 33 ভাগৰ 1, বিটো হ'ব, বি নহয় এটো হ'ব ইয়াত শুদ্ধ উত্তৰ 3 সমস্ত 33 ভাগৰ 1। ইয়াৰ পাছত কৈছে এখন ৰেলগাড়ী এটা ষ্টেচনৰ পৰা 72 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত 2.15 বজাত মানে দুপৰীয়া দিনৰ 2:15 চলিবলৈ ধৰে। 90 কিলোমিটাৰ দূৰত থকা ষ্টেচনটো ৰেলগাড়ীখনে কেই বজাত গৈ পাব? 2:15 চলিবলৈ আৰম্ভ কৰে আৰু প্ৰতি ঘণ্টাত 72 কিলোমিটাৰ বেগত যায়। পাছৰ ষ্টেচনটো আছে 90 কিলোমিটাৰ দূৰত, এই ষ্টেচনটো ৰেলগাড়ীখনে কেই বজাত গৈ পাব সেইটো আমি নিৰ্ণয় কৰিব লাগে। ইয়াত আমাৰ 4টা সময় দিছে, ইয়াৰ ভিতৰত এটা শুদ্ধ আছে, যিটো শুদ্ধ আমি সেইটো বাছি উলিয়াব লাগে। এতিয়া ৰেলগাড়ীখনে ঘণ্টাত কিমান যায়? 72 কিলোমিটাৰ। ৰেলগাড়ীখনে 72 কিলোমিটাৰ যায় 1 ঘণ্টাত, 1 ঘণ্টা 60 মিনিটত, মানে 72 কিলোমিটাৰ যায় 60 মিনিটত। 1 কিলোমিটাৰ যাব 72 ভাগৰ 60 মিনিটত। ইয়াত আমাক কিমান কিলোমিটাৰ যাব লাগে? 90 কিলোমিটাৰ যাব লাগে। 90 কিলোমিটাৰ যাব 72 60 পূৰণ 90। এতিয়া আমি 12ৰে কাটিম, 6 12 72, 5 12 60, 6ৰে 90 কাটিম, 6 15 90, ইয়াত হ'ব 5 15 75। 75 মিনিটত ৰেলগাড়ীখন আগৰ ষ্টেচনটো পায়গৈ। 75 মিনিট মানে 1 ঘণ্টা 15 মিনিট। আমাৰ 2:15 ৰেলগাড়ীখনে প্ৰথম চলিবলৈ আৰম্ভ কৰিছিল। 2:15 পৰা
আমি 1 ঘণ্টা যদি লওঁ তেতিয়া হ'ব 3:15 আৰু তাৰ লগত যদি 15 মিনিট যোগ কৰোঁ তেন্তে সময়টো হ'ব 3:30 আমাৰ শুদ্ধ উত্তৰটো হ'ব বি ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম 10টা প্ৰশ্ন সমাধান কৰিলোঁ ইয়াৰ পাছৰ ভিডিঅ'ত আমি পৰৱৰ্তী 10টা অংক সমাধান কৰিম তোমালোকৰ উত্তৰসমূহ মিলাই চাব পাৰা শুদ্ধ হৈছে নে নাই